সকলোৰে এই বিদেশী দিনে সকলো জাতি সহযোগ কৰিছে কষ্ট পাইছে ভুক্তভোগী আমি সেইটো সদায় মনত ৰাখিব লাগিব আমি সেইকাৰণে সন্মান কৰিব লাগিব চ' এতিয়া এই যে ব্যৱস্থাটো পালোঁ ইয়াত যিমান মানুহ আমি আছোঁ যিকোনো জাতি ধৰ্ম ভাষাৰ মানুহ আছোঁ আমি একেলগে থাকি সকলোৰে সমন্বয়ৰ কথা ভাবিব লাগিব মুখেৰে নহয় এতিয়া চবেই কৈছে যে আমাক লৈ ইমান কৰিলে কিন্তু এতিয়া ভিতৰতো একো নাই এতিয়া বেংগলী ভাইসকলে কৈছে আমাৰ কাৰণে একো কৰা নাই অৰণীয়া ভাইসকলে কৈছে আমাৰ কাৰণে একো নাই কৰা মুছলিম ভাইসকলে কৈছে আমাক ঠগিলে তো সেইটো যাতে নহয় সেইকাৰণে আমি ভালকৈ আগবাঢ়িব লাগিব এতিয়া 6 স্কেডুলৰ অৰ্থ হ'ল স্বশাসন ব্যৱস্থা নিজেই নিজকে শাসন কৰিব পৰা অৱস্থা আমি এই এৰিয়াটো যে আমাক দিলে আমি কেনেকৈ ইয়াত আমাৰ ইকনমিকেল ডেভেলপমেণ্ট আমি ষ্ট্ৰেটেজিক পলিচি আমি নিজেই বনাব পাব লাগে ৰুলছ আমি নিজেই বনাব পাব লাগে আমাৰ এক্সেক্টলি আছে আমাৰ স্পৰ্টছ কালচাৰ ইৰিগেশ্যন কোনটো দিশত আমি কেনেকৈ আগবাঢ়িম সেইটো আমি নিজেই ডিচিশ্যন লৈ নিজেই নিজকে শাসন কৰিব পৰা ব্যৱস্থা আমাক দিছে কিন্তু এতিয়া হৈছে জানো এটা সময়লৈকে কিছু ভালেই চলিছিল কিন্তু স্পেচিয়েলি 2020 বিদ্যাৰ ৰেকৰ্ডৰ পিছত এনেকুৱা হৈ গ'ল যে একো নাইকিয়া মানে ছেটেলাইট কাউন্সিলত পৰিৱৰ্তিত হ'বলৈ গৈ আছে সেইটো যদি হয় তেনেহ'লে আমাৰ পিছলৈ কি থাকিব সেইকাৰণে আমি আমাৰ নৱপ্ৰজন্মই যাতে এটা ভাল ভেটিত ভালকৈ যাতে থাকিব পাৰে সেইটো কাৰণে আজি আমি ছেক্ৰিফাইচ কৰিবলৈ ওলাইছোঁ নহ'লে আজি আমি ৰেষ্ট লোৱাৰ বয়সৰ মানুহ আমি আৰু ওলাই থাকিব নালাগে 40 বছৰ যুঁজোতেই গ'ল আমি কাৰোৰ পৰা একো নলয় কেৱল প্ৰিন্সিপলত যুঁজি থাকিম 40 বছৰ যুঁজি নানিলে নহয় তেনে উঠাৰ নকৰিয়া মানুহ উঠাৰ जोंनि यां जेनेरेशन लाइमोनफोरा जाहाथे मोजां मोनसे आबहावायाव मोजां मोनसे बेबस्थायाव गोजोर बेबस्थायाव जाहाथे थानो हायो आंनि होननाय मोनसे जायगाखौ जाहाथे सामफ्रोमबो होना लानो हायो बिनिख्रुइ बांसिन जाहाथे उनाव मोननो हायो दिनै बेनिखायनो जोङो आरोबाव मोनसे ओंखारना होनाय बारा नङाब्लाबो बोसोरबा ओंखारना होनि बेबादि थांखिजों जों दिनै ओंखारनो बाध्य जादों आमाखौ परिस्थितियानो बाध्य কৰিছে परिस्थितिनि थाखायसो जों दिनै फैनो गोबाङा गोबां खोथा बुंगोन কোনোবাই বাধা দিব বাধাটো আমাৰ সদায়ে আছে প্ৰথম দিনাখন আমি APB ডিক্লেৰেশ্যন দিম সেইদিনাখনো আমাক পুলিচ পাৰ্মিশ্যন হোৱাৰ পিছত প্ৰশাসনৰ পৰা পাৰ্মিশ্যন হোৱাৰ পিছতো আমাক কৰিব দিয়া নাই আমি যাৰ কাৰণে উপায় নাপায় ৰাতি 12টা 1টা বজাত ৰাতি ডিচিশ্যন লৈছোঁ যে বৰমুৰিত আমি ঘোষণা কৰিম তো ইটছ এ ৰিকগনিশ্যন সেইটো আমি বেয়া পাব নালাগে সেইটো আমি উই শুড একচেপ্ট দিছ এজ পজিটিভলি কাৰণ ओरैनो जेबो गैयै मानसिफोर मानसिया बाधा होआना खामानि गैया मा खालामबाय थागोन बाट जायखौ एसे हिसाब खालामो दिगदार दंलै बिसोर ज' जायोब्ला माबा मोनसे जानो हागौ बिसोरखौ जथुमनो सुबिदा होनो हाया बिसोरखौ ओरै खालामनो होनो हाया थारमाने हिसाब खालामो जे माबा मोनसे नाङो बेनिखायसो बन्द खालामो बेनिखायसो सोरखौबा होबथायो स' बेवहाय जों बेखौ मोजांसो मोननांगौ जे जोंखौ रिकगनिसन होदों कोনোबाय जुदि बाधा दिसे द्याट मिन्स वी आर सामवान जोंखौ बाधा होदों माने जों सोरबा एसेब्लाबो जोंहा माबा मोनसे दङ जे बाधा गैया माने আমাক কাম কৰিবলৈ বাধ্য হৈছে যে তেওঁলোক একেলগে হ'লে বা তেওঁলোক এনেকৈ কৰিলে তেওঁলোক কাম হ'লে এনেকুৱা হ'ব পাৰে চ' সেইটো আমাৰ কাৰণে এটা চিম্বল গতিকে ইয়াত মনোবল ভাঙাৰ কোনো কথাই নাই সকলোবিলাক ইমানেৰে আৰম্ভ হয় আগত আমি শুনিছোঁ পাৰ্টিবিলাকৰ মানে বেলেগ পাৰ্টিৰ পৰা অহা বহুত মানুহ আছে এতিয়া দেশ চলিবই তেওঁলোকে ক'ৰবাত বোলে 10জনেৰে ব্লক কৰিছিল ক'ৰবাত ডিষ্ট্ৰিক্টত 16জনেৰে কৰিছিল আমিতো ইয়াত বহুত দেখিছোঁ চ' আমি পজিটিভলি আগবাঢ়িব লাগিব এতিয়া 6 স্কেডুলৰ যিটো কেৰেক্টাৰিষ্টিক যিটো কৰ এণ্ড ফাংচনছ কাৰ্টেল হৈছে আৰু সেইটোৰে পিছত একো দি যাব পাৰে সেইটোৰ কাৰণে আমি দুখী হ'ম আৰু সেইটোৰ কাৰণে আমি ৰক্ষণাবেক্ষণ দিবৰ কাৰণে ওলাই আহিছোঁ এতিয়া আমি জানো যে 6 স্কেডুল মানে ইটছ লাইক এ মিনি ষ্টেট পালিছে 6 স্কেডুল মিনি কাণ্ট্ৰি নাম প্যারালাল এটা গভর্নমেন্ট স্টেট গভর্নমেন্টের লগত নামটো মাত্ৰ চিফ মিনিষ্টাৰ নহয় চিফ এক্সিকিউটিভ মেম্বাৰ হয় যিটো সংবিধানত 6 স্কেডুল BTC এক্ট আছে আপোনালোকে যদি এই সংবিধানখন মেলি চায় ভাৰতবৰ্ষৰ সংবিধানত তাত এটা
চেপ্টাৰ আছে 6 schedule amendment BTC Act 2003 এইটো সংবিধানত আছে তাৰ যি কৰ ফাংচনছ আছে সব এতিয়াও আছে কিন্তু আমাৰ বিটিআৰ গভৰ্ণমেণ্টে কিয় এইটো এপ্লাই কৰিব পাৰে তাত লিখা আছে যে BTC Borrowing Territorial Councilor Chief Deputy Chief তাৰপিছত স্পিকাৰ ডেপুটি স্পিকাৰ এই চাৰিজনে ষ্টেট গভৰ্ণমেণ্টৰ যি ক্যাবিনেট মৰ্যাদা আছে সেই মৰ্যাদাটো পাব লিখা আছে কনষ্টিটিউশ্যন আৰু লিখা আছে যিসকল EM তেওঁলোকে ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা পাব লিখা আছে আৰু লিখা আছে যিসকল MCA তেওঁলোকে ষ্টেট গভৰ্ণমেণ্টৰ MLA সমান মৰ্যাদা পাব So it's like a mini state. That chief secretary থাকে আমাৰ থাকে ইয়াত প্ৰিন্সিপাল secretary থাকে under secretary থাকে সব থাকে same administrative system তাত assembly আছে আমাৰ assembly আছে নাম্বাৰ কম তাত legislative সব আইন বনাব পাৰে আমিও বনাব পাৰোঁ কিন্তু বনাই নাই কিন্তু কি হ'ল যে একো নহয় ইমানে একো নোহোৱা হৈ গ'ল যে আমাৰ কোনো এজন চিফ ডেপুটি চিফ বোলে স্পিকাৰ ডেপুটি স্পিকাৰ MCA আৰু একো মৰ্যাদা নাই সেইকাৰণে একদম বেয়া লাগি পেলাই ষ্টেট গভৰ্ণমেণ্টে কি কৰিলে এটা কেবিনেট মিটিঙত এইটো বেয়া কথা হৈছে বোলে তাত একেবাৰে বেয়া অৱস্থা সেইকাৰণে কেৱল CM আমি কেবিনেট মৰ্যাদা দিলোঁ এতিয়া গোটেই BTC খালি কোনো বৰবাহী CM খালি কেবিনেট পৰ্যায়ৰ